হেল্ল' এণ্ড স্বাগতম দোস্ত মই অমিয় কলিতা আহি গ'লো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আশা কৰোঁ নিশ্চয় ভাল আপোনাৰ ৱেলকাম টু মাই ছেকেণ্ড চেনেল অমিছ ব্লগ 2018 বৰ্ষৰ আজি শেষৰটো দিন আৰু চাওঁতে 2018 বৰ্ষ কেনেকৈ খতম হৈ গ'ল গমকে নাপালোঁ আৰু হয়তো আপোনালোকৰ তেনেকুৱা ভাৱ হৈছে সকলোৰে যে 2018 বৰ্ষটো কেনেকৈ আৰম্ভণি হ'ল আৰু কেনেকৈ খতম হ'ল গমকে নাপালোঁ আৰম্ভণি বোলো হৈছিল এটা সময়ত কিন্তু সমাপ্ত হ'ল ইমান সোনকালে সমাপ্ত হ'ল যে সেইটো কথা ভাবিবই পৰা নাই তো তাৰ বাবে আহি গ'লো আজি হয় কিছুমান 2018 বৰ্ষৰ আৰম্ভণিৰ পৰা শেষলৈকে কিছুমান অনুভৱ কৰা তিতা মিঠা কেহা সোৱাদ লগা বা সোৱাদ নলগা কিছুমান অনুভৱ লৈ আৰু মই আহিছোঁ সেই অনুভৱবোৰ শ্বেয়াৰ কৰিবলৈ ভাবিছোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ 2017 বৰ্ষৰ শেষৰটো দিন মানে 2017 বৰ্ষৰ শেষৰ সময়ছোৱাত মোৰ বাবে আছিল বহুত এটা বেয়া সময় আসলতে বেয়া সময় এটা আছিল মোৰ বাবে আৰু সেই বেয়া সময়টো পাৰ হৈ 2018 বৰ্ষৰ আৰম্ভণি পৰিছিল আৰু যেটা আৰম্ভণিৰ পৰাৰ পিছৰ পৰাই অকমানকৈ ভাল 2018 বৰ্ষৰ আৰম্ভণিত বহুতো ভাল হৈ আহিছিল তাৰে পিছৰ পৰা আহি লাহে কৈ ইউটিউবৰ জগতখনত নামি কৰিলোঁ আগষ্ট মাহত আৰু এনেকৈ লাহে এটা দুটা এনেকৈ ভিডিঅ' দি দেৰিকৈ হ'লেও দি আজি বছৰটোৰ সমাপ্ত কৰিবৰ সময় হ'ল আৰু এই বছৰটো সমাপ্ত হ'বৰ আজি শেষৰ দিন সেই যিহেতু তাৰ বাবে ভাবিলোঁ এটা এনেকুৱা অনুভৱ অকণমান সকলোৰে মাজত শ্বেয়াৰ কৰি পেলাওঁ এজ এ ফ্ৰেণ্ড আপোনালোকৰ লগত এইখিনি কথা শ্বেয়াৰ কৰি মোৰ ভাল লাগিব আৰু হয়তো আপোনাৰো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক দি যাব তেতিয়া গম পাম হয়তো এইখিনি কথা আপোনাৰ ভাল লাগিছে 2017 বৰ্ষৰ শেষৰ সময়ছোৱাত মই বেয়া বুলি কৈছিলোঁ কাৰণ 2017 বৰ্ষৰ শেষৰ সময়ছোৱাখিনি আছিল সকলোৰে বাবে এনেকুৱা ধৰণৰ সকলোৰে কিছুমান পাৰ্চনেল কিছুমান এনেকুৱা স্পেচিয়েল কিছুমান কথা থাকে যিখিনি কথা হয়তো স্পেচিয়েল কথাখিনি পাহৰিব নোৱাৰে বহুতে আৰু তাৰ বাবে 2017 বৰ্ষৰ শেষৰ সময়খিনি বেয়া আছিল আৰু 2018 বৰ্ষৰ আৰম্ভণিৰ পৰা সেই বেয়া খবৰখিনি লাহে ভাল হ'বলৈ ধৰিলে আৰু ভাল হৈ লাষ্টত আৰম্ভণিৰ পৰা ভালকৈ যাব ধৰিলে তাৰপিছত গ'লোঁ মানে কলেজ গৈছোঁ কলেজৰ সময়খিনি সেনেকৈ গৈ সমাপ্ত কৰিলোঁ বন্ধু বান্ধৱীবিলাকৰ লগত তেতিয়া আছিল এনেকুৱা ধৰণৰ कि तेरे बाजो कोई भी नहीं मेरे यार कि तेरे बाजो कोई भी नहीं मेरे यार এনেকুৱা ধৰণৰ আছিল হয়তো নিশ্চয় বুজিব পাৰিছে মই কথাখিনি কোৱা নাই যদিও নিশ্চয় বুজি পাইছে এনেকুৱা ধৰণৰ আৰম্ভণিৰ পৰা 2018 বৰ্ষটোৰ লাহে অলপকৈ গৈ 2018 বৰ্ষৰ সমাপ্ত কৰি পেলালোঁ আৰু হয়তো আপোনাৰ জীৱনতো এনেকুৱা ধৰণৰ কিবা হৈছে কিন্তু এতিয়া ভাবোঁ যে যি হৈছে ভালৰ বাবে হৈছিল আৰু যি হ'ব ভালৰ বাবে হ'ব আৰু এতিয়া যি হৈ আছে ভালৰ বাবে হৈছে ইউটিউবত নামিলোঁ 2018 বৰ্ষৰ আগষ্ট মাহত আৰু এই আগষ্ট মাহত পৰা মই আগৰ পৰাই ভাবি আছিলোঁ 2017 পৰা ভাবি আছিলোঁ যে ইউটিউব ক্ষেত্ৰখনত নামিম আৰু সেই ইউটিউব ক্ষেত্ৰখনত নামিম কৰি 2018 বৰ্ষৰ আগষ্ট মাহৰ পৰাই মই নামিব পালোঁ মানে মনত এটা ভাৱ আছিল যে ইউটিউবত নামিম কিন্তু কি দিম এনেকৈ ভাবি থাকোঁতে গ'ল তাৰপিছত ভাবিলোঁ কিছুমান বস্তু যিহেতু আমি জেনেৰেলি কৰি থাকোঁ আমি সাধাৰণতে আমি কৰিয়ে থাকোঁ এনেকুৱা ধৰণৰ কামটো ভাবিলোঁ সেনেকুৱা ধৰণৰ কাম দিয়াটো বেটাৰ হ'ব ফাৰ্ষ্ট টাইম তাৰপিছত ভাবিলোঁ লাহেকৈ আৰু যিখিনি অলপ কৰি জ্ঞান লৈ আছোঁ আৰু জ্ঞান দি আছোঁ লৈ আছোঁ এনেকুৱা ধৰণৰ লাহেকৈ ষ্টাৰ্ট কৰি পেলাই ফাৰ্ষ্ট টাইম একো নাছিলে 2 3 4 এনেকুৱা ধৰণৰ আছিলে তাৰে পিছত আহি ইউটিউবৰ ক্ষেত্ৰখনত আগুৱাই আহিলোঁ তাৰপিছত ভাবিলোঁ যে কিছুমান ব্লগ বনোৱা চেনেল দেখা পাইছোঁ আৰু ময়ো ভাবিলোঁ এটা ব্লগৰ ভিডিঅ' দিম আৰু ব্লগৰ ভিডিঅ' দিছিলোঁ মই সেইটো চেনেলতে অমিয় কলিতা নামৰ চেনেলটোত আৰু সেইটো চেনেলত যিটো ব্লগৰ ভিডিঅ' দিছিলোঁ এটা ৰাসৰ ভিডিঅ' দিছিলোঁ যিটো ভিডিঅ' 1.2K ভিউজ গ'ল আৰু যাৰ ফলত কি হ'ল মই ভাবিলোঁ যে এটা বেলেগ চেনেল এটা ক্ৰিয়েট কৰোঁ য'ত মই দিম অনলি ব্লগ দিম বহুতো ঘূৰা ফুৰা আৰু বহুতো কিছুমান এনেকুৱা ধৰণৰ কথা আছে মনৰ কথা আৰু সেইবিলাক কথাবিলাক মই হয়তো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণে এইটো চেনেল বনাই ল'লোঁ
অমিশ ব্লগ। আৰু এইটোত অনলি মই এনেকুৱা ধৰণৰ কথাই নহয়, মই বাহিৰৰ কথাও দিম, বাহিৰৰ কিছুমান দেখাব লগা বস্তু কিছুমান আপোনালোকে যদি দেখা পোৱা নাই, নেদেখা বস্তু কিছুমান মই দেখাম, আৰু কিছুমান ভাল লগা এনেকুৱা ধৰণৰ জাগা দেখুৱাম। তাত এইটো চেনেলত সেইখিনিয়ে বস্তুৱেই দেখুৱাম। তো এনেকুৱা ধৰণে ষ্টাৰ্ট কৰিলোঁ মই ছেকেণ্ডটো চেনেল। তাৰে পিছতেই সেইটো ব্লগ দিয়াৰ পিছতেই মই ছেকেণ্ডটো চেনেল ষ্টাৰ্ট কৰিলোঁ। আৰু এইটো চেনেলত বৰ্তমান বেছি নাই যদিও মানে হয়তো ভৱিষ্যতলৈ এইটো চেনেলত অতি সোনকালে হোৱাৰ আশা আছে। তো এনেকৈ আৰম্ভণিৰ পৰা শেষলৈকে 18 বৰ্ষটো সমাপ্ত কৰিলোঁ। আপোনালোকৰ মাজতো হয়তো কিছুমান এনেকুৱা ধৰণৰ মোৰ লয় মানে দিশ লয় জীৱনটোৱে, যে হঠাতে কি হৈ আছিলে আৰু কি হৈ গ'ল আৰু কি ভৱিষ্যতত কি হ'ব পাৰে, এনেকুৱা ধৰণৰ নিশ্চয় আপোনাৰ জীৱনতো নিশ্চয় এনেকুৱা ধৰণৰ কিবা এটা হৈছে। আৰু যদি হৈছে নিশ্চয় কমেণ্ট কৰি পেলাই ক'ব তলত, মই পঢ়িম আৰু পঢ়ি পেলাই মই তাৰ ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু প্ৰত্যেকটা মই কমেণ্টৰ ৰিপ্লাই দিওঁ আৰু দিবলৈ চেষ্টা কৰোঁ প্ৰত্যেকবাৰে। চ' আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকৰ জীৱনতো এনেকুৱা ধৰণৰ কিছুমান স্পেচিয়েল ব্যক্তি থাকে, আৰু সেই স্পেচিয়েল ব্যক্তিবিলাকৰ কাৰণে হয়তো জীৱনত আপুনি আগুৱাই যাব নোৱাৰে, আৰু সেইটো ব্যক্তি যেতিয়াৰ পৰা সেইবিলাক বস্তু যেতিয়াৰ পৰা আপুনি আঁতৰি চলিব, আৰু সেই আঁতৰি চলাৰ পিছৰ পৰাই আপোনাৰ জীৱনটোত অলপমান উন্নতিৰ পথত আগুৱা যেন লাগিব নিজৰে, মানে আপুনি হেপী যেন লাগিব তেতিয়াৰ পৰা। হয়তো আপোনাৰ জীৱনতো এনেকুৱা ধৰণৰ কিবা এনেকুৱা হৈছে, আৰু যদি হৈছে আৰু যদি হৈছে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি পেলাই ক'ব যদি পাৰে, যদি আপোনাৰ টাইম থাকে তেতিয়াহ'লে কমেণ্ট কৰি পেলাই ক'ব। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বহুত ক'বলগীয়া কথা আছিল কিন্তু উপায় নাই, তিতা মিঠা কেহা গোটেইখিনি ক'বলৈ ইচ্ছা আছিল কিন্তু ক'ব নোৱাৰিলোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। এইটো চেনেলত মই ভিডিঅ' বেছি দিয়া নাই, আৰু এইটোৱে চাগে মই ভালকৈ এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো বনাম বুলি ভাবি এনেই বনাই দিলোঁ, আৰু ভাবি আছিলোঁ বেলেগ বনাম বুলি, কিন্তু এইটোৱে বনাই দিলোঁ। যদি ভিডিঅ'টো কিবা অকণ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, কমেণ্ট কৰিবচোন যিটো কৈছিলোঁ, যদি আপোনাৰ কিবা সেনেকুৱা ধৰণৰ আছে আৰু কমেণ্ট কৰি ক'ব। আৰু ছাপৰ্ট লাগিব, মই লগ বন্ধুৰ ছাপৰ্ট পাইছোঁ, বহুতখিনি ছাপৰ্ট পাইছোঁ, লগ বন্ধুৰ ছাপৰ্ট পাইছোঁ। লগ বন্ধু তাত তেতিয়াই ভাবিছিলোঁ, শেষৰ সময়খিনিতে ভাবিছিলোঁ যে লগ বন্ধু বাহিৰে বেলেগ কোনো এনেকুৱা ধৰণৰ স্পেচিয়েল হ'ব নোৱাৰে, লগ বন্ধুৱে চবচে স্পেচিয়েল। আৰু মোৰ কাৰণে এতিয়াও লগ বন্ধুবিলাক চবচে স্পেচিয়েল, আৰু মোৰ এই ফেমিলি মেম্বাৰবিলাকো মানে আপোনালোকো মোৰ বাবে বহুত স্পেচিয়েল হ'বই, কাৰণ লগ বন্ধুৰ বাহিৰে কোনো বেলেগ স্পেচিয়েল হ'ব নোৱাৰে, অধিক স্পেচিয়েল হ'ব নোৱাৰে। মা দেউতাতো থাকিবই, আৰু লগ বন্ধুও তাৰ কাৰণে স্পেচিয়েল জীৱনটোৰ কাৰণে। আৰু বিশেষ নকওঁ, নতুন আলহী আহিছে যদি এটা ৰিকুৱেষ্ট থাকিব, চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, ছাবস্ক্ৰাইব কৰি যাব, আৰু লগতে থকা ঘণ্টাটো দবাই দিব, যাতে আপোনাৰ তাত নটিফিকেশ্যনটো অতি সোনকালে গুচি যায় আপোনাৰ তাত। তো এনেকুৱা ধৰণৰ আজিৰ কথাখিনি, বেলেগ কথা কোৱা নাই, মোৰ জীৱনটোৰ কিছুমান আৰম্ভণিৰ পৰা 18 বৰ্ষৰ শেষলৈকে অকণমান থুলমূল কৰি কৈ দিছোঁ। তো এইখিনি। তো থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, বাই বাই।